वेलकम टू माय यूट्यूब चैनल। मैं आज आपनलोকক गाहरी मांस चुंगा दी बनाई देखुवाम कारण बनवा कारणটো আছে। आपनलोকে সম্পূৰ্ণ ভিডিওটো চাই থাকিব। তেন্তে ভিডিওটো ব্লগ আৰম্ভ কৰো। এই আছে গাহৰি মাংস। এইখিনি মাংস মই চুঙাত ভৰাম। এইখিনি তেল, পিয়াজ, আদা, নহৰু, মছলা যি দিব লগা আছে এইখিনি দি দিলো আৰু এতিয়া চুঙাত ভৰাম। এইটো বাহৰ চুঙা আগতে ধুনীয়াকৈ কাটি ল'ব আৰু পৰিষ্কাৰকৈ ধুই ল'ব ভিতৰত যাতে কোনো লেতেৰা নাথাকে। এয়া বাহৰ চুঙাটো মই ভালকৈ পৰিষ্কাৰকৈ ধুই ল'লোঁ আৰু এই চুঙাটোত মই মাংস এতিয়া ভৰাম। এয়া গোটেই মাংসখিনি মই চুঙাত ভৰাম এটা এটাকৈ। চুঙাটো সৰু হৈছে, আপোনালোকে যদি বনায় সেইটো চুঙাটো ডাঙৰ কৰিব। হঠাৎকৈ তাৰমানে প্লেনিং হৈ গ'ল যে আজি চুঙাত মাংস দি বনাই খাম। চাই থাকিব আপোনালোকে ভিডিওটো সম্পূৰ্ণ। লগা গোটেইখিনি ভৰালোঁ, জিগা অলপ কমি গ'ল তো যদি অলপ সোমাই দিম। এই চাহ গোটেই মাংসখিনি মই চুঙাত ভৰাই দিলোঁ আৰু এতিয়া তাৰ ওপৰত কলপাত ঢাকি দিম। এয়া সাজু হৈ গ'ল। এতিয়া জুইৰ ওচৰত লৈ যাম। তো এইটো এনেকৈ এতিয়া জ্বলাই ৰাখিম। এয়া মই এতিয়া জুই জ্বলাই দিছোঁ, মাংসটো ভালকৈ সিজক। এয়া যাতে চুঙাটো জ্বলি নাযায় তো ইয়াক চাইডে চাইডে এনেকৈ বদলাই দি থাকিব লাগিব, নহ'লে চুঙা জ্বলি যাব। আচ্ছা, অলপ অলপ জ্বলিছে, এইবিলাক ক'লা ক'লা হৈ গৈছে। আজি মই আপোনালোকক গাহৰি মাংস চুঙা দি বনাই দেখাইছোঁ আৰু কেনেকুৱা বা হয় লাষ্টৰ লাগিনে আপোনালোকে চাই থাকিব। এয়া ইমান ধুনীয়াকৈ হৈ আছে, অলপ পিছত হৈ যাব চাগে। চাওঁ হৈছে নে নাই, চাব লাগিব। কলপাত আয়া অলপমান বাকী আছে, হ'ব অলপ পিছত হ'ব। চুঙাতে যিকোনো বস্তু খালেও অলপ টেষ্ট হয়, মানে ভাল লাগে। সেইকাৰণে ময়ো চুঙা দি বনাইলোঁ। আজি ৰাতি সাঁজটো আমি তাকে বনাইছোঁ আৰু গোটেইকেইটা মিলিজুলি আমি এসাঁজ খাম। এয়া ইমান ধুনীয়াকৈ হৈ আছে মাংসখিনি, জ্বলিছে অলপ। এই ছাইডটো কৰি দিওঁ, ছাইড কৰি দিছোঁ মানে জ্বলি গৈছে চুঙাটো। এই ওপৰেদি উতলি আছে, উতলি থকাৰ কাৰণে ওপৰেদি তেল আহি আছে। এয়া চাওক, তেল ধুনীয়া তেল। এয়া জুইটো বেছি হোৱাৰ কাৰণে মই জুইটো কমাই দিছোঁ, নহ'লে চুঙাটো জ্বলি যাব। এতিয়া হ'ল চাগে, এতিয়া বহুত টাইমো হৈ গ'ল। মাংসটো সিজিছে নে নাই চাব লাগিব অলপ। চাওঁ, এয়া গৰম চুঙাটো হ'ল চাগে। এতিয়া কাঁহীত এটাত মই ঢালি দিম মাংসখিনি। কাপোৰ এটা ল'ম, থাকক কেনেকৈ হৈছে মোৰ চুঙাত বনোৱা মাংস। চাওক ধুনীয়া হৈছে চাগে, গোন্ধটো ধুনীয়া হৈ ওলাইছে, ধুনীয়া গোন্ধটো। আপোনালোকেও যদি ঘৰত এনেকৈ কৰিম বুলি ক'লে কৰি চাব পাৰে। তাতে কোনো খৰচ নাই, তেল অলপমান দিব লাগিব আৰু আদা নহৰু যি মছলা দিয়ে ঘৰৰ। এয়া হৈ গৈছে মোৰ মাংস।
আপোনালোকে চাওক কি ধুনীয়াকৈ হৈ গৈছে মোৰ মাংস, গাহৰি মাংস চাওক, চুঙাত দিয়া মাংস চাওক। মাংসখিনি গোটেই সিজি গ'ল আৰু গোটেই চুঙাৰ পৰা মাংসটো ওলাই মই কাঁহীৰ এখনত ধুনীয়াকৈ বাকি দিলোঁ। চাওক আৰু তাৰে এটা মই টেষ্ট কৰি চাম যে ভাল আছে না নাই, মানে টেষ্টি হৈছে না নাই। ধুনীয়া হৈছে, চুঙা খাই লওঁ মানে ভাল হৈছে। অলপ চুঙাৰ গোন্ধটোও আছে আৰু নিমখৰ ঠিক আছে, চব মানে চব ক'ব মানে হেৰিয়ে নাই আৰু ভাষা নাই, ইমান ভাল হৈছে। তো আজিলৈ ইমানতে, আৰু পুনৰ ভিডিঅ'ত লগ পাম।